Hey এটা welcome to my channel Jugal Vlogs. Hello বন্ধুসকল বহুত দিন হ'ল 2-3 দিন মান হ'ল মই ভিডিঅ' বনোৱা নাই আজি সময় পাইছো এখান অলপ বনাইছো কেনে আপোনালোকৰ ভালে নে বন্ধুসকল মই ড্ৰোন শ্বটেদি ষ্টাৰ্ট কৰিলো মোৰ ভিডিঅ'টো চাওক আমাৰ পতাৰ কেনে লাগিছে চাওক পুৰা কেনে মজা লাগিছে দেই ড্ৰোন শ্বট কিটা ওয়াও এফালে মানুহে হাল বাই আছে বন্ধুসকল মই আপোনালোকক ড্ৰোন শ্বট দেখাইছিলোঁ যে মই এই টেংকি ওপৰৰ পৰা মই দেখাইছিলোঁ আপোনালোকক মই এতিয়া ওপৰলৈ যাম আপোনালোকে চাই থাকিব কেনে লাগে ওপৰৰ পৰা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই যাব চাওক কিমান ওপৰ চাওক কমচে কম আপোনাৰ 80 ফুট হ'বগৈ চাগে ওপৰলৈ বন্ধুসকল আৰু আধা আছেই চাওক মই আৰু আধা উঠিলোঁ চাওক মই মাজত এতিয়া আছোঁ লাহে লাহে উঠি আছোঁ পুৰা ভয় লাগিছে আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিছোঁ দেখাবলৈ ওপৰৰ পৰা চাওক যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব ফাইনেলি মই পাই গ'লোঁ ওপৰলৈ চাওক যেনে তেনে মই উঠিলোঁ কেনে লাগে আপোনালোকে মই ওপৰৰ পৰা দেখাব চেষ্টা কৰিম যিমান পাৰোঁ চাওক আপোনালোকে কেনে লাগিছে ভিডিঅ'টো স্কিপ নকৰিব চাই যাব টেংকি বনাই আছে এওঁলোকে বাহিৰৰ মিস্ত্ৰী আমাৰ গাঁৱতে আমি পানী খাব পাম আৰু মই আছোঁ টেংকিৰ ওপৰত আপোনাৰ কমচে কম 4 তলা ঘৰমান হ'ব কিমান হেডটো আছে জানো ময়ো ইমান নাজানো আমাৰ গাঁৱতে টেংকি এটা বনাইছে তাকে চাব আহিলোঁ উঠিলোঁ ওপৰলৈ পুৰা ভয় লাগি গৈছে এতিয়া উঠি মেলি ইমান ভাল নহয় এইবিলাক ইমান হিলি থাকে এইবিলাক বহুত হিলি থাকে সেইকাৰণে ভয় লাগে চাইডে মই যোৱা নাই এইবিলাক জইনকেইটা ইমান ভাল নহয় এইখন চাওক এইখন টেংকি বনাই আছে এওঁলোকে বাহিৰৰ মিস্ত্ৰী আমাৰ গাঁৱতে আমি পানী খাব পাম আৰু সেইকাৰণে টেংকি পূৰা বনাই আছে বগা চিনটেক্স আপোনাৰ 110 লিটাৰ নে কিবা লিটাৰ বুলি কৈছে ইমান বনাব বুলি কৈছে আমাৰ গাঁৱত যিমান আছে পানী চব গোটেইকেইটাক দিব ঠিকে আছে চৰকাৰ বেয়া নহয় ভালে ভুল হৈছে 110 লিটাৰ নহয় 1000 লিটাৰ বুলি কৈছে 80,000 লিটাৰ এই টেংকিটো এনেকৈ নামি যাম চাওক ইয়াত এইটো ষ্টেপ দিছে এইটো চাওক এজন নামিলে চাওক এইটো কেনেকৈ নামি গৈছে ইমান স্পীডত মিস্ত্ৰীকেইটা এইটো হ'লে মিস্ত্ৰী তাৰপিছত মই ইহঁতৰ পাছে পাছে এতিয়া নামি যাওঁগৈ ভগৱানক চিন্তি কৰি নামি যাওঁ আৰু দেই বন্ধুসকল কেনে লাগিছে বহুত ভয় লাগিছে দেই আপোনালোকে চাওক কি হৈছে চাওক কেনে মজা চাওক আপোনালোকে উঠিব পাৰিব নাই ইমান ওপৰত বহুত ভয় লাগে মোৰ যেনে তেনে উঠিলোঁ আৰু এবাৰ চাম বুলি মনৰ আশা ভয় লাগিলেও সেইকাৰণে উঠি চালোঁ আৰু যি হয় হ'ব ভগৱানক চিন্তি এইটোৱে আৰু বহুত নামিবলৈ আছে আপোনাৰ এতিয়া মই আহি পালোগৈ এতিয়া কিমান দ আছে চাওক ইমান বহুত ওপৰত তাৰপৰা আহোঁতে কমচে কম লাহে লাহে আহিলোঁ 10 মিনিটেই লাগিলে চাওক কেনে লাগিছে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা টিলিঙাটো বজাবলৈ নাপাহৰিব বন্ধুসকল যদি বেয়া লাগে ডিছলাইক নকৰিব ছাবস্ক্ৰাইব কৰি দিব
থেংক ইউ। যদি ভিডিঅ'টো আপুনি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক।